ৰাজ্যৰ শিক্ষিত নিবনুৱালে সুখবৰ বহাগ বিহুৰ পূৰ্বে নিযুক্তি দিয়া হ'ব 11,000 শিক্ষকক 45 দিনৰ ভিতৰত উচ্চ মাধ্যমিক বিদ্যালয়ৰ খালী পদসমূহ পূৰণ কৰা হ'ব ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উচ্চতৰ মাধ্যমিক শিক্ষকৰ বাবেও অনুষ্ঠিত হ'ব টেট শীঘ্ৰে বলবৎ হ'ব শিক্ষক বদলীকৰণ আইন ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ সুখবৰ দিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত 11,000 শিক্ষক নিযুক্তি দিয়া হ'ব বুলি বিধানসভাত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত জায়গাত শিক্ষক থুপ খাই আছে বহুত জায়গাত শিক্ষক নাই এই মাহৰ ভিতৰত মোৰ লক্ষ্য আছে যে 11,000 বা 10,000 আমি এলপি স্কুলৰ টেটত provisional list অহা কালিৰ পৰা ওলাব হাইকোৰ্টৰ দুটা কেছ আছে গতিকে হাইকোৰ্টৰ কেছ দুটা দেওনা যদি অতিক্ৰম কৰিব পাৰো বিহুৰ আগতে 11,000 নিযুক্তি হৈ যাব 322টা কলেজত যি পোষ্ট দেখুৱাইছে এটো অহা বিধানসভাত আপুনি প্ৰশ্ন কৰিলে এটো নাপায় জুলাইলৈকে আহি আনহাতে 45 দিনৰ ভিতৰতে ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ সকলো খালী পদ পূৰণ কৰা হ'ব ইয়াৰ লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষকৰ বাবেও টেট অনুষ্ঠিত কৰা হ'ব বুলি বিধানসভাত ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে অহা 45 দিনৰ ভিতৰত হাই স্কুল আৰু এলপি স্কুলৰো ভেকেন্সি সুন্দৰভাৱে ফিল আপ হৈ যাব বুলি মই আশা কৰোঁ হায়াৰ সেকেন্ডাৰী কেখন বচাব লাগিলে মই ভাবো কিছু আমি নতুন পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে হায়াৰ সেকেন্ডাৰী টেট এটা আমি 2 দিনতে এনাউন্স কৰিম যাতে অহা আগষ্ট সেপ্টেম্বৰ আগতে আমি নিযুক্তিবিলাক সম্পূৰ্ণ কৰিব পাৰো আৰু মই আজিয়ে ইয়াৰ পৰা ওলাই গৈ মই ভাবি আছিলো বাজেটৰ ৰিপ্লাই দি পেলাই আমি কৰিম যে হায়াৰ সেকেন্ডাৰী টেটটো পাতিম ভেকেন্সি খিনি এই বছৰটো ফিল আপ হৈ যাব আনহাতে শীঘ্ৰে ৰাজ্যত বলবৎ হ'ব শিক্ষক বদলীকৰণ আইন আৰু এই আইনৰ অধীনত এখন বিদ্যালয়ত নিযুক্তিপ্ৰাপ্ত শিক্ষকে ন্যূনতম 10 বছৰ কাল নিযুক্তিস্থলীত কৰ্তব্য সমাপন কৰাৰ পিছতহে তেওঁৰ বদলিৰ বিষয়ে বিবেচনা কৰা হ'ব কেইদিনমান পিছতে আমাৰ ট্ৰান্সফাৰ বন্ধ কৰা আইনখন সদনত আহিব আপোনালোকে যদি সাহসেৰে পাছ কৰি দিয়ে তেতিয়াহলে আৰু এনেকুৱা সমস্যাবোৰ কমি যাব সিস্টেমত আমি জোৰ দিয়া নাছিলো থাকিছিলে এতিয়া আমি কৰিলে ঠিক হৈ যাব ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ